মৰমৰ বন্ধু-বান্ধৱীসকল, এটা নতুন সাধাৰণ জ্ঞানৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপুনি জানেনে প্ৰথম কোন দেশত পৰীক্ষা আৰম্ভ হৈছিল? অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? তাজমহল কোন নদীৰ পাৰত আছে? এই তিনিটা প্ৰশ্নৰ উত্তৰ যদি জানে, তেনেহ'লে এই ভিডিঅ'টো শেষলৈ চাওক আৰু শেষত আপোনাৰ স্ক'ৰ কমেণ্টত নিশ্চয় জনাব। কুৱেশ্যন নম্বৰ 1, প্ৰথম কোন দেশত পৰীক্ষা আৰম্ভ হৈছিল? এ ভাৰত, বি জাপান, চি চীন নে ডি জাৰ্মানী? সঠিক উত্তৰটো হৈছে চি চীন। কুৱেশ্যন নম্বৰ 2, অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? এ ছিডনী, বি মেলবাৰ্ণ, চি কেনবেৰা নে ডি ব্ৰিছবেইন? সঠিক উত্তৰটো হৈছে চি কেনবেৰা। কুৱেশ্যন নম্বৰ 3, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফল কোনটো? এ তৰমুজ, বি কঁঠাল, চি আনাৰস নে ডি কল? সঠিক উত্তৰটো হৈছে বি কাঁঠাল। কুৱেশ্যন নম্বৰ 4, কোন জীৱৰ গাখীৰ কেতিয়াও নষ্ট নহয়? এ ছাগলী, বি মাইকী সিংহ, চি উট নে বি ভেড়া? সঠিক উত্তৰটো হৈছে চি উট। কুৱেশ্যন নম্বৰ 5, কোন নদীক দক্ষিণ গংগা বুলি জনা যায়? এ কৃষ্ণা নদী, বি কাবেৰী নদী, চি গোদাবৰী নদী নে ডি নৰ্মদা নদী? সঠিক উত্তৰটো হৈছে চি গোদাবৰী নদী। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? এ ডক্টৰ চি ভি ৰামন, বি ডক্টৰ এ পি জে আব্দুল কালাম, চি হোমি জে ভাবা নে ডি বিক্ৰম সাৰাভাই? সঠিক উত্তৰটো হৈছে বি ডক্টৰ এ পি জে আব্দুল কালাম। কুৱেশ্যন নম্বৰ 7, মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী হাড় ক'ত থাকে? এ চৱাল, বি হাৰ্ট, চি কাণ নে ডি নাক? সঠিক উত্তৰটো হৈছে এ চৱাল। কুৱেশ্যন নম্বৰ 8, সূৰ্যৰ ৰশ্মিৰ পৰা আমি কি ভিটামিন পাওঁ? এ ভিটামিন ডি, বি ভিটামিন এ, চি ভিটামিন কে নে ডি ভিটামিন চি? সঠিক উত্তৰটো হৈছে এ ভিটামিন ডি। আগবাঢ়ি যোৱাৰ আগতে এটা সৰু অনুৰোধ, যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। কুৱেশ্যন নম্বৰ 9, প্ৰথম ৰেলগাড়ী কোন দেশত আৱিষ্কাৰ হৈছিল? এ ভাৰত, বি জাপান, চি ইংলেণ্ড নে ডি আমেৰিকা? সঠিক উত্তৰটো হৈছে চি ইংলেণ্ড। কুৱেশ্যন নম্বৰ 10, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? এ গোপীনাথ বৰদলৈ, বি বিষ্ণুৰাম মেধি, চি বিমলা প্ৰসাদ চালিহা নে ডি হিতেশ্বৰ শইকীয়া? সঠিক উত্তৰটো হৈছে এ গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 11, ডিগবৈত কোন সনত প্ৰথমবাৰৰ বাবে তেল ক্ষেত খন্দা হৈছিল? এ 1857, বি 1889, চি 1901 নে ডি 1947? সঠিক উত্তৰটো হৈছে বি 1889। কুৱেশ্যন নম্বৰ 12, তলত দিয়া কোন জীৱই ভিডিঅ' গেম খেলি আছিল? এ হাতী, বি বান্দৰ, চি চিম্পাঞ্জী নে ডি কুকুৰ? সঠিক উত্তৰটো হৈছে বি বান্দৰ। কুৱেশ্যন নম্বৰ 13, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লোৱা প্ৰথম অসমীয়া ছবি কি আছিল? এ জয়ৱতী, বি ইন্দ্ৰমালতী, চি পিয়লি ফুকন নে ডি ডক্টৰ বেজবৰুৱা? সঠিক উত্তৰটো হৈছে চি পিয়লি ফুকন। কুৱেশ্যন নম্বৰ 14, মাটিৰ কলহৰ পানী খালে কি ৰোগ ভাল হয়? এ উচ্চ ৰক্তচাপ, বি শ্ৰেণী, চি কেঞ্চাৰ নে ডি চকুৰ দৃষ্টি? সঠিক উত্তৰটো হৈছে এ উচ্চ ৰক্তচাপ। কুৱেশ্যন নম্বৰ 15, কোন গছে আটাইতকৈ বেছি অক্সিজেন দিয়ে? এ আশ্বত্থ, বি বট, চি নিম নে ডি বেৰী? সঠিক উত্তৰটো হৈছে এ আশ্বত্থ। কুৱেশ্যন নম্বৰ 16, তাজমহল কোন নদীৰ পাৰত আছে? এ গংগা নদী, বি যমুনা নদী, চি তাপ্তি নদী নে ডি সিন্ধু নদী? এই প্ৰশ্নটোৰ সঠিক উত্তৰ কি হ'ব? এ বি চি নে ডি? আপোনাৰ উত্তৰটো কমেণ্টত নিশ্চয় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আকৌ লগ পাম নতুন জিকে কুইজ লৈ। ধন্যবাদ।